নমস্কাৰ মই মনোজ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ আজি মই আপোনালোকৰ ওচৰত এনেকুৱা তিনিটা অনলাইন এপছ লৈ আহিছো এটা এপছত আপুনি 2 ঘণ্টা হলো কাম কৰি পইচা উপাৰ্জন কৰিব পাৰিব তো বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক তিনিটা বিষয় কোৱাৰ আগতে মই আপোনালোকক ক'ব বিচাৰো যে আপোনাৰ যদি আপোনালোকে কাম নকৰে তেন্তে কোনেও আপোনাক এনে পইচা নিদিয়ে তো মই এটো কথা আপোনালোকক এতিয়া ক্লিয়াৰলি কৈ দিছো তো প্ৰথম এপছটো হৈছে ইউটিউব আপোনালোকে জানে যে ইউটিউবৰ পৰা যে পইচা উপাৰ্জন কৰিব পাৰে বুলি যদি জানে তেন্তে তলত কমেন্ট কৰি জনাব নাপাহৰিব এটো জানিবা সবে তো প্ৰথম এপছটো হৈছে ইউটিউব হয় আপোনালোকে ঠিক আছে প্ৰথম এপছটো হৈছে ইউটিউব হৈছে এনেকুৱা এটা প্ল্যাটফৰ্ম যত আপুনি আপোনাৰ যি প্ৰতিভা আছে সেই প্ৰতিভা আপুনি ভিডিও বনাই ইউটিউবত আপলোড কৰিব তেন্তে ইউটিউবৰ এটা ৰুল আছে আপোনাৰ যেতিয়া 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম হয় তেতিয়া আপোনাৰ ইউটিউবৰ মনিটাইজেশ্যন অন হৈ তাৰ পিছতহে আপুনি পইচা উপাৰ্জন কৰিব পাৰে তো একো ডাঙৰ কথা নহয় ভালকৈ কাম কৰি যায় তেন্তে আপুনি পইচা উপাৰ্জন কৰিব পাৰিব বুলি মোৰ বিশ্বাস নেক্সট এপছটো হৈছে ফেসবুক আপুনি গম পাইছিল নেকি ফেসবুকৰ পৰা যে টকা উপাৰ্জন কৰিব পাৰে বুলি যদি গম পাইছে তেন্তে তলত কমেন্ট কৰি জনাব নেপাহৰিব ফেসবুকৰ পৰা কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰে মই আপোনালোকক হেতু কৈছো আপোনাৰ যদি এটা ফেসবুক একাউন্ট আছে তেন্তে আপুনি এটা ফেসবুকৰ পেজ খুলিব লাগে তো নিশ্চয় জানে চাগে আপোনালোকে ফেসবুকৰ পেজ কেনেকৈ খুলে যদি নাজানে মই তাৰ ওপৰতো ভিডিও বনাই দিম আপোনালোকে তলত কমেন্ট কৰি জনাই দিব ফেসবুক পেজো হৈছে এনেকুৱা এটা প্ল্যাটফৰ্ম ইউটিউবৰ দৰে আপুনি প্ৰতিভা আছে যেনে আপুনি ভাল ৰান্ধিব জানে বা ভাল গাব জানে বা ভাল নাচিবই জানে তেন্তে আপোনালোকে এই প্ৰতিভা আপোনালোকৰ ভিডিও বনাই ফেসবুকৰ পেজত আপলোড কৰিব পাৰে ফেসবুকৰ পেজত যেতিয়া আপুনি আপলোড কৰিব ফেসবুকৰ এটা ৰুল আছে আপোনাৰ যেতিয়া ফেসবুক পেজটো যেনো 10000 ফলোৱাৰ্স থাকিব লাগিব তো গম পালে আপুনি ফাৰ্স্ট হৈছে ইউটিউব সেকেন্ড হৈছে ফেসবুক আৰু 3 নম্বৰ এপছটো হৈছে ইনষ্টাগ্ৰাম হয় আপোনালোকে ঠিকই শুনিছে ইনষ্টাগ্ৰামৰ পৰাই আপুনি ফেসবুক ইউটিউব এই দুটাৰ দৰে পইচা উপাৰ্জন কৰিব পাৰে নিউটা এপছ একেই প্ৰসেস ইনষ্টাগ্ৰামো হৈছে এনেকুৱা এটা এপছ যত আপুনি ফেসবুক ইউটিউবৰ দৰে আপোনাৰ প্ৰতিভাৰ ভিডিও বনাই ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰে ইউটিউব আৰু ফেসবুকৰ দৰে ইনষ্টাগ্ৰামো এটা ৰুল আছে এই ৰুলটো হৈছে আপোনাৰ ফেসবুকৰ দৰে 10000 হলো ফলোৱাৰ্স থাকিব লাগিব তেতিয়াহে আপুনি পইচা ইনকাম কৰিব পাৰিব তো আপুনি যদি এই তিনটা এপছৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেন্তে তলত কমেন্ট কৰি জনাব মই এই তিনটা এপছৰ বিষয়ে মই এটা এটাকৈ আপোনালোকৰ ওচৰত ভিডিও বনাই দিম তো এয়া আছে আজি ভিডিওটো যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব তো আজিলৈ ইমানে বাই বাই টাটা জয় ৰাখোঁ